हेलो दोस्तों, तो कैसे हैं आप लोग? हाथত পইচা পাতি একো নাছিল, মাত্ৰ 80 টকা লৈ মেলাত গ'লোঁ আৰু তাতে গৈ 60 টকাৰ পেট্ৰল ভৰালোঁ আৰু 20 টকাৰ এটা পাণ কিনি মুখত দিলোঁ। তাত যোৱাৰ লগে লগে এটা অদ্ভুত মানুহক লগ পালোঁ, যাৰ হেয়াৰ কাটিংটো চাই আপোনালোকে অবাক হ'ব। চাওক, মানুহজনৰ ষ্টাইলটো চাওক, কিমান পজ দি থিয় হৈ আছে আৰু হেয়াৰ কাটটো চাওক। ৱাও ৱাও, কি লাগিছে ভাই, ৱাও ৱাও, কি লাগিছে ভাই, ৱাও। তোমার নামটো কি? ঘর ক'ত তোমাৰ? এটা সেলফি তোলা হায়া। মানুহজন এতিয়া চেলিব্ৰিটি হৈ গৈছে। সকলোৱে আহি পিকচাৰ তুলি আছে, ভিডিঅ' বনাই আছে। চেলিব্ৰিটি চেলিব্ৰিটি। আৰু মেলাখনৰ বিশেষ আকৰ্ষণটো হ'ল এই ঠাইডোখৰ, আৰু ইয়াতে মানুহবিলাকে চেলফি উঠে।